আমি এতিয়া সৰু পেহীঘৰৰ পৰা যাবলৈ লৈছোঁ ৰাস চাবলৈ আৰু ইয়াতে ধুনীয়াকৈ ৰেষ্ট ল'লোঁ গা চা ধুলোঁ চাহ তাহ খালোঁ আৰু যাম এতিয়া ৰাস চাবলৈ এইটো ৰাসৰ টিকেট পাই গ'লোঁ এতিয়া ইগৰাকী পেহীঘৰত যাওঁ তাত ভাত চাত খাই মেলি গৈ আছোঁ ৰাস চাবলৈ আৰু আপোনালোককো দেখুৱাম সম্পূৰ্ণ পৰিৱেশ ৰাসৰ গতিকে বলক এতিয়া ৰাস চাবলৈ যাম পেহীঘৰত ভাত খাইছোঁ দৰ্শকসকলক সোমোৱাত সহায় কৰিব বুলি আশা কৰি আমি সকলোলৈকে বিনম্ৰভাৱে দোহাৰি জনাইছোঁ মোৰ দাদা সুন্দা সুন্দা এই আমাৰ যশোদাৰ ৰূপত হয়নে তোমাৰ নামটো অঁ ধুনীয়া লাগিছে দেই দেখিবলৈ তোমাক পঢ়ি আছা কোন ক্লাছত অঁ ঘৰ ইয়াতে নে চাম আৰু দেই এতিয়া আমি ৰাস চাবৰ কাৰণে বহি আছোঁ একেবাৰে আগত ন আমি ৰাস চাবলৈ বহি আছোঁ ন হয়নে আমি তোমাক স্মৰণ কৰিছোঁ এক বিশেষ কৰ্তব্য তোমাৰ কৰ্তব্য এবাৰ অদ্ভুত শুনা মায়া ধৰ্মৰ
তোমাকে যিমানেই নিষ্কাৰণতা কিয় যিমানেই অভিভক্ত কংস সৌভাগ্য ধৰিব লাগিছে না তোমার ঘরে ঘরে কংসর রাজপুত্রের স্বয়ং রাজনা পুজো করবে আর কংসর ভয়ত বিধতায় সাবধানে বিধি কৰিছে মই নতালি কথা শুনিবলৈ ভাল নাপাওঁ কংস মোক নিৰলে থাকিব লাগে তুমি শুনিবলৈ ভাল নাপাওঁ মই তোমাক শুনাব লাগিব শুনা সমাগত